অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ নম্বৰ 16 1857 চনৰ বিদ্ৰোহ নামৰ পাঠটোৰ পৰা 5টা হোম এছাইনমেণ্ট প্ৰস্তুত কৰা হৈছে। তোমালোকে পাঠটো মনোযোগেৰে পঢ়িবা আৰু হোম এছাইনমেণ্টখিনি কৰিবা। প্ৰথম প্ৰশ্নটো হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ চৰিত্ৰ পৰ্যালোচনা কৰিলে কি দেখা পোৱা যায়। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে পাঠটোৰ প্ৰথম দফাটো ভালকৈ পঢ়িবা। তাৰ তলতে দিয়া আছে যে 1857 চনৰ বিদ্ৰোহৰ চৰিত্ৰ পৰ্যালোচনা কৰিলে দেখা পোৱা যায় যে ই কোনো শ্ৰেণী সংগ্ৰাম নাছিল। এই বিদ্ৰোহ আছিল ইংৰাজৰ 100 বছৰীয়া শোষণ নীতিৰ বিৰুদ্ধে সংঘটিত হোৱা এক প্ৰবল জনজাগৰণ, য'ত প্ৰতিফলিত হৈছিল বছৰ বছৰ ধৰি লাঞ্ছিত বঞ্চিত ভাৰতীয়ৰ দীৰ্ঘদিনীয়া পঞ্জীভূত ক্ষোভ আৰু বেদনাৰ। গতিকে এইটো হৈছে ইয়াৰ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে চিপাহী বিদ্ৰোহৰ অৰ্থনৈতিক কাৰণটো লিখা। চিপাহী বিদ্ৰোহৰ অৰ্থনৈতিক কাৰণটো হৈছে যে ইংৰাজসকল ভাৰতলৈ অহাৰ পিছত পৰ্যায়ক্ৰমে প্ৰৱৰ্তন কৰা অৰ্থনৈতিক নীতিয়ে ভাৰতৰ পৰম্পৰাগত অৰ্থনীতিৰ ওপৰত কুঠাৰঘাত কৰিছিল। যেনে তেওঁলোকে ভূমি কৰ প্ৰৱৰ্তন কৰিছিল, খেতিৰ ওপৰত নানা আৰু কৰা কৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰ উপৰিও ইংলেণ্ডলৈ প্ৰচুৰ পৰিমাণে ভাৰতৰ কেঁচা মাল সৰবৰাহ কৰিছিল আৰু আনফালে ইংলেণ্ডৰ শিল্পজাত সামগ্ৰীৰ ভাৰতৰ বজাৰ নিয়ন্ত্ৰণ কৰি ইংৰাজে সাধাৰণ জনগণৰ জীৱনলৈ ভয়াৱহ অন্ধকাৰ নমাই আনিছিল। পৰিণামস্বৰূপে ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতবৰ্ষত কেইবাটাও দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। কৃষিখণ্ডৰ উন্নয়নৰ বাবে কোম্পানী চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আনহাতে ভূমি ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাইছিল। তাৰ মাজতে কৃষকসকল মধ্যস্থতা ভোগী আৰু মহাজনৰ বঞ্চনাৰ বলি হৈছিল। মুঠতে জন্মৰ পৰা মৃত্যুলৈকে ভাৰতীয় কৃষকক ঋণৰ বোজাই লগ নেৰাটো এটা চিৰচৰিত ঘটনাত পৰিণত হৈছিল। এইটো হৈছে অৰ্থনৈতিক কাৰণ। 3 নম্বৰ হৈছে বস্ত্ৰশিল্পৰ লগত জড়িত 3বিধ কেঁচা মালৰ নাম লিখা। আমি কেঁচা মাল কওঁতেই বহুকেইটা পোৱা যায়। তাৰ ভিতৰত হৈছে কপাহ, ঊল, সূতা, ৰেচম, পাট, এৰী, মুগা, মৰাপাট। ইয়াৰে তোমালোকে যিকোনো 3টা লিখিলেই হ'ব। 4 নম্বৰ প্ৰশ্নটো হৈছে লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতিৰ দ্বাৰা ভাৰতীয় ৰজাৰ কি কি কাঢ়ি লৈছিল। লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতিৰ দ্বাৰা ভাৰতীয় ৰজাসকলৰ বহুখিনি সুবিধা কাঢ়ি লৈছিল। তাৰ ভিতৰত হৈছে ভাৰতীয় দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন কাঢ়ি লৈছিল। অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযোধ্যা ৰাজ্য দখল কৰিছিল। ইয়াৰ উপৰি আন বহুখিনি ৰাজ্য দখল কৰিছিল। মোগল সম্ৰাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্ৰ কৰিছিল। আনকি মোগল সম্ৰাটৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালক লালকিল্লাৰ পৰা উৎখাত কৰা হ'ব বুলি ঘোষণা কৰিছিল। এই ধৰণে অন্যায় অত্যাচাৰ কৰিছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো কি আছিল। 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল, তোমালোকে পাঠটোৰ শেষৰ দফাটো, যিহেতুকে আমি চিপাহী বিদ্ৰোহৰ 6টা কাৰণ পাইছোঁ, তাৰে তৎকালীন কাৰণটো হৈছে এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ। এইবিধ গুলী বন্দুক ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰুৱাব লাগিছিল। গুলীসমূহত চৰ্বিজাতীয় পদাৰ্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজব ওলাল যে এই সংমিশ্ৰণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দুৰ অভক্ষ্য বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে। তেওঁলোকৰ বিশ্বাস হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছিল আৰু এইটো কাৰণৰ পাছতেই চিপাহীসকলে ইংৰাজসকলৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল আৰু সেইটোকে কোৱা হয় চিপাহী বিদ্ৰোহ।